মৰমৰ ভাইটি ভণ্টিসকল, আজি আকৌ আমি ক্লাছ 1ৰ ইংলিছ কবিতাৰ আবৃত্তি শিকিম। তেন্তে বলা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কবিতাটোৰ নাম এ চাইল্ডছ প্ৰেয়াৰ। Oh God, you are my father. I am your little child. Give me your love. Show me your light, that I may follow the way to things good and things right. এতিয়া শিকিম ইয়াৰ অৰ্থ। কবিতাটোৰ নাম এ চাইল্ডছ প্ৰেয়াৰ, এজন কেঁচুৱাৰ প্ৰাৰ্থনা। Oh God, হে ঈশ্বৰ, you are my father, তুমি মোৰ দেউতা। I am your little child, মই তোমাৰ সৰু কেঁচুৱা। Give me your love, তোমাৰ মৰম মোক দিয়া। Show me your light, তোমাৰ পোহৰ মোক দেখুওৱা। That I may, যাতে মই পাৰোঁ। Follow the way, বাট অনুসৰণ কৰিবলৈ। To things good, য'ত বস্তুবোৰ ভাল। And things right, আৰু য'ত বস্তুবোৰ শুদ্ধ। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।